নমস্কাৰ বন্ধুসকল আমি কিছুমানে কেতিয়াবা খুব দুৰ্বল অনুভৱ কৰোঁ গা এলা ভাৱ আহে কাম কৰিবলৈ মন নাযায় তো এনেকুৱা ক্ষেত্ৰত যদি কেতিয়াবা কাচিত হয় সেয়া নৰ্মেল হ'ব পাৰে কেতিয়াবা কিন্তু যদি প্ৰায় দেখা যায় তেতিয়াহ'লে কিন্তু আপোনালোকে অলপ সাৱধান হ'ব এয়া কেলছিয়ামৰ কমিৰ কাৰণে হ'ব পাৰে বা মহিলা মানুহৰ ক্ষেত্ৰত বিশেষকৈ দেখা যায় ইয়াৰ কাৰণ তেওঁলোকৰ মাহেকীয়াৰ খেলিমেলি বা কিছুমান মহিলা মানুহৰ বগস্ৰাৱৰ সমস্যাও থাকে তাৰ কাৰণেও হয় এনেকুৱা বহুত কাৰণ থাকে নৰ্মেলি যদি আমি খুব উইক ফিল কৰোঁ বা এলা ভাৱ আহে আমাৰ গাত তেতিয়াহ'লে আমি দুটামান মেডিচিনছ খাব পাৰোঁ সেই আমাৰ খুব সোনকালেই এই এলা ভাৱ বা দুৰ্বল ভাৱ দূৰ কৰে মেডিচিন বুলি ক'লে ঘৰুৱা একেবাৰে আপোনালোকে বজাৰৰ পৰা কিনি আনি ঘৰতে ব্যৱহাৰ কৰিব পাৰে এটা হ'ল অশ্বগন্ধা চূৰ্ণ আপোনালোকে ৰাতিপুৱা খালী পেটতো খাব পাৰে খালী পেটত যদি খায় ইয়াৰ আৰু এটা লাভ আছে যে যদি কাৰোবাৰ নাৰ্ভৰ প্ৰব্লেম আছে হাত ভৰি জিনজিননি বিষ সেয়াও তাতো উপশম কৰে ৰাতিপুৱা একাপ কুহুমীয়া গৰম পানীত 1 চামুচ অশ্বগন্ধা চূৰ্ণ মিক্স কৰি খাব আৰু আন এটা হ'ল আঞ্জীৰ এই আপোনালোকে অনলাইনতো কিনিব পাৰিব বা আপোনালোকৰ ওচৰে পাজৰে থকা ড্ৰাই ফ্ৰুটছৰ দোকানত পাব আঞ্জীৰ এক পিচ ৰাতি একাপ বা এগিলাচ পানীত ভিজাই থ'ব ৰাতিপুৱা সেই পানী খাব যদি কাৰোবাৰ এলাৰ্জি প্ৰব্লেম বা ঠাণ্ডা লগাৰ প্ৰব্লেম আছে তেতিয়াহ'লে তেওঁলোকে গাখীৰত গৰম কৰিও আঞ্জীৰ খাব পাৰে মাত্ৰ এই দুটা বস্তু এসপ্তাহ 10 দিনমান খাই চাওক আপোনালোকে চাব দুৰ্বল লগা বা এলাহ ভাৱ খুব সোনকালে আঁতৰি যায় ধন্যবাদ